নমস্কাৰ বন্ধু-বান্ধৱীসকল, আপোনালোক সকলোলৈকে মোৰ ৰিজুৰাৰ পৰা চেনেলটোলৈ স্বাগতম জনাইছোঁ। মই এতিয়া যাবলৈ ওলাইছোঁ মানে কাইলৈ মানুহজনৰ এডমিট হ'ব নাৰ্ছিং হোমত আৰু সোমবাৰলৈ আছে অপাৰেশ্যন। মানে গংগা নদীৰ পৰা এবটল পানী লৈ আহোঁগৈ বোলো। তেওঁক কাইলৈ গা পা ধুৱাই ধুনীয়াকৈ আৰু নাৰ্ছিং হোমলৈ পঠিয়াম আৰু অপাৰেশ্যনৰ কাৰণে। এয়া মানুহজন শুই আছে আৰু মই চাহ তাহ খুৱাই আজৰি আৰু অহাৰ পিছত আৰু মানে ভাত পানী বনাম আৰু আগত পূজা কৰি আহোঁগৈ। ঠিক আছে, তেতিয়া মই আহোঁ। এইটো আমাৰ গলিটো হয়, মানে মই য'ত আছোঁ। এতিয়া ৰাতিপুৱা 8টা বাজিছে। মই পতাপত এতিয়া মন্দিৰৰ পৰা আহোঁগৈ, তাকে অটো এখন ল'লোঁ। এতিয়া অটোখনত গৈ আছোঁ, তাৰপিছত পাছৰখিনি আপোনালোকক দেখুৱাই গৈ থাকিম পোৱাৰ পাছত। ঠিক আছে, তেতিয়া মই গৈ লওঁ। মন্দিৰ আহি পাই গ'লোঁ। এয়া মন্দিৰৰ গেটখন আৰু সেয়া ভিতৰলৈ দেখিছে যে সেয়া মন্দিৰ। এয়া দোকানবোৰ ৰ'ব আগলৈ গৈ দেখুৱাই আছোঁ। এয়া মোলে চাকি বনাই আছে। মই আহোঁতে গা ধুয়ে আহিছোঁ যে আৰু ভিতৰত মানে আকৌ সুবিধা নাপাওঁ মানে ল'বলৈ চাকি বাতি, সেইটো কাৰণে একেহাতে যাওঁতে লৈ গৈছোঁ আৰু। এয়া নাৰিকল দিছে, ফুল দিছে। এয়া প্ৰসাদ, চাকি, ৰছী, ফুল সকলোবোৰ ল'লোঁ। আৰু মানে মন্দিৰৰ মুখৰ গেটখন মানে কিবা কাৰণত বন্ধ কৰি দিছে, কিবা বনাই আছে নে কি জানো। তাৰপিছত এই গলি এটা দি যাবলৈ ক'লে, ইফালেদিয়ে চব মানুহবোৰ গৈ আছে মানে। এয়া গৈ আছোঁ এইটো গলি দি। এইফালেদিয়ে গৈ একদম প্ৰথম এতিয়া গংগা নদীখন পাম, তাৰপিছত কাষতে মন্দিৰ আছে। এইখিনিতে হনুমান মন্দিৰ এটা আছে। কৃষ্ণ, এইখন মই গংগা নদী এতিয়া পালোহি। এইখন দেখিছে, এইটো এয়াই গংগা নদী। এখন ওপৰেদি অভাৰ ব্ৰিজ এখন বনাই আছে, হোৱা নাই। ঠিক আছে, এতিয়া মই ইয়াতে ক'ৰবাত মানুহবোৰে গা ধুই আছে দেখিছেনে, সেইখিনিলৈ গৈছোঁ ৰ'ব। এয়া এতিয়া গৈ আছোঁ মানে ঘাট মানে ভাল ঘাট এটা ওচৰলৈ গৈ আছোঁ। আগত মানে মই সেইখিনিলৈ গৈছিলোঁ, তেতিয়া এতিয়াও মই গৈ চাওঁচোন সেইখিনিলৈ। বহুত দিন নাহিলে মানে চব খেলি মেলি হৈ যায়। এইটো মানে মানুহে পূৰা এইখিনিত মানে কাষত এতিয়া ৰাতিপুৱা হ'লে মৰ্ণিং ৱাক কৰে বা বতাহ এফালে নদীৰ ধুনীয়া ধুনীয়া। ৰ'ব আপোনালোকক দেখুৱাই গৈছোঁ, মই গৈ লওঁ। এয়া চক ঘাট পাইছোঁহি আৰু এইবোৰ ল'ৰা ছোৱালীবোৰ চব পঢ়ি আছে ইয়াতে। এনেকৈয়ে পঢ়ি থাকে মানে ল'ৰা ছোৱালী, এই নদীৰ পাৰতে আহি পঢ়ি থাকে। চব এইবোৰ কলেজৰ ল'ৰা ছোৱালী হয়, চব তেনেকৈ মানে পঢ়ি থাকে আহি। সেইবোৰ ল'ৰা ছোৱালী পঢ়ি আছে, সৰু সৰু এনেকুৱা হেৰি আছে, এইবোৰ বহা, তাত বহি পঢ়ি থাকে। গা ধুই থাকে, পূজা কৰি থাকে। চুলি কাটি আছে, সেয়া এইবোৰ সৰু সৰু নাও, এইবোৰ ল'ৰা ছোৱালী। মোৰ
গংগা নদীত গা ধুলোঁ। গা ধোৱা মানে বহুত সুবিধা আছে, চেঞ্জিং ৰুমৰ পৰা ধৰি বাটৰ পৰা ধৰি যি মানে একো মাইকী মানুহৰ কাৰণে অসুবিধা নহয় আৰু সেইবাবে ধুব পাৰিলোঁ আৰু তাৰপিছত ধুই কৰি এতিয়া মন্দিৰলৈ গৈ আছোঁ। এয়া এতিয়া মই মন্দিৰৰ ফালে গৈ আছোঁ আৰু এয়া গৈ আছোঁ। এইবোৰ মানুহ একদম পুৰা গা ধুই আছে চব নদীত। গৈ আছোঁ এতিয়া আৰু মন্দিৰলৈ উঠিছিলোঁ। মানুহ ভিৰ লাগি আছে, এইবোৰ লাইন মোৰ পূজা কৰি হ'ল আৰু এইটো মন্দিৰৰ মানে বাউণ্ডেৰীটো এনেকুৱা বহুত পুৰণা দিনৰ মন্দিৰ, মানে কালী মন্দিৰ হয়। যাওঁ চব গৈ আছোঁ আৰু নামি আছোঁ মন্দিৰৰ পৰা। এখন মানে মুখে মুখে নদী। এয়া মন্দিৰৰ পৰিৱেশ। আকৌ আৰু গৈ আছোঁ আৰু ৰুমলৈ। পূজা কৰি হ'ল। এইফালেদি মানুহবোৰ অহা যোৱা কৰি আছে। মই মানে কাপোৰৰ পলিথিনটো এৰি থৈ আহিছিলোঁ, আকৌ উভতি আহিছোঁ। এয়া আনিছোঁহি পানী বটল, এয়া মানুহজনৰ কাৰণে এবটল পানী ল'লোঁ আৰু মোৰ গা ধোৱা কাপোৰখিনি। তাৰপিছত এতিয়া আৰু আকৌ ৰুমলৈ যাওঁ আৰু এতিয়া আকৌ ক'ৰবাত গৈ কিবা এটা মানে ৰাতিপুৱা খাবলৈ ৰুটি বা কিবা এটা এনেকৈ লৈ ৰুমলৈ যাম আৰু বহুত ভোক লাগি আছিলে আৰু কিবা এটা খাবলৈ লৈছোঁ। কি কয় খাম এতিয়া মই আৰু পাপলাই মানে খাই বেয়া পায়, পাপলাই ৰুটি লৈ যাম আৰু ঠিক আছে। মই এতিয়া এইটো খাই লওঁ। লিট্টি এনেকে মানে ইয়াত তলত এঙেঠাবোৰ আছে আৰু গৰম হৈ আছে, পুৰা ফ্ৰাই হৈ আছে। ইয়াতে এনেকে পুৰা ইয়াত তেল कुछ भी तेल ये यूज नहीं होता है ना, घी में सिर्फ घी व्यवहार हो यार। चना का सत्तू है ये और एटा चटनी আছে, एक चटनी है ना, मूंगफली सरसों बादाम और घी कहाँ है, घी आपका ठीक है। ये घी এইটো ঘিউত মানে এনেকে তিয়াই দিয়ে, লিটিটো তিয়াই এনেকে দিয়ে হা। এনেকে ইয়াত দি দিয়ে আৰু এইবোৰ চাটনি থৈ দিছে। এইবোৰ এজন মানে চিনাকিয়ে হয়, আগতে খাই থাকো, সেইটো কাৰণে ইমান টেনচন নাই আৰু। आपके पास आगे भी खाया ना वो बहुत बार, जब आप आते हो खाइबे करते हैं। অটো এতিয়া মই বহিলোঁ ইয়াতে আৰু অটোখনতে, এই যিখনতে খাই আছিলোঁ এতিয়া তাৰ মুখে মুখে। এতিয়া আকৌ ৰুমলৈ যাম। ঠিক আছে তেতিয়া। এইটো চাওক, মই যাওঁতে এতিয়া বস্তু এটা লৈ যাম। এইটো হ'ল টেকেলি মাংস। ইয়াতে ছাগলী মাংস বনাই এনেকৈ মানে জুইত বনাই এইবোৰ। তাৰপিছত মানে মই এইটো মানে ভিডিঅ' মই মানে চাইছিলোঁ, এই ভিডিঅ' এটাত মানে
আপোনাৰ এইডোখৰ জেগাডোখৰত মানে এনেকৈ বনাই বুলি খাবলৈ বহুত টেষ্টি হয়, সেইটো কাৰণে বোলো অলপ লৈ যাওঁচোন মই। তাকে এতিয়া এয়া ভিউ দিছে, চববোৰ এইবোৰ জমা দম লাগি আছে আৰু আজি এয়া দিয়ে ভাত খাম আৰু ছাগলী মাংস। টেকেলিত মানে একো নলৰাই আৰু হেতা ডাইৰেক্ট একদম চব মছলা চব দি কৰি ইয়াতে আৰু এই জুইখিনিৰ ওপৰত দি থৈ দিয়ে, এঙেঠাখিনিৰ ওপৰত, তাতে সিজি থাকে মানে। মাংস কেইপিচ হিচাপ কৰি আছে, কেইপিচ দিব। কেইপিচ ये नहीं चाहिए। थोड़ा ग्रेवी दे दीजिए थोड़ा सा और। हाँ, थैंक यू। মাংস ললো, আমাৰ ইয়াত আকৌ মাংস একদম কাপোৰৰ যেনেকৈ কাপোৰৰ মোনা দিয়ে তেনেকৈ মোনাত ভৰাই দিয়ে, প্ৰায় ডিটেইলছ লিখা আছে ইয়াত। য'ত আমি থাকোঁ মানে ৰুমটো, তালৈ আহি পালোহি। ৰ'ব আপোনালোকক দেখুৱাই গৈছোঁ। वीडियो बना के आ रहे हैं आपका घर का। मंदिर से आया था वो, काली मंदिर। हाँ, काली घाट। हाँ, कल ऑपरेशन है ना, इसलिए ठीक है। हाँ, এজন আমাৰ ঘৰৰ মানে মালিক হয়। আহি এতিয়া ৰুম পালোহি আৰু আহোঁতে মই ৰুটি লৈ আহিছিলোঁ, ৰুটি দিম এতিয়া খাবলৈ। তাৰপিছত আৰু মাংসও লৈ আহিছিলোঁ লগতে মাংস দিম খাবলৈ। তাৰপিছত আৰু অনা কাৰণটো হ'ল এই কাইলৈ এডমিট হ'ব, আৰু এডমিট হ'লে মানে তাত মানে এইবোৰ মাছ মাংস একো নিদিয়ে, নিৰামিষ খানাত মানে কিবা এনেকৈ খাবলৈ দিব আৰু পেচেণ্টক, সেইটো মানে মেডিকেলৰ পৰাই দিব। আৰু বাহিৰৰ পৰা মই একো দিব নোৱাৰোঁ, তাত টিফিনত বনাই কৰি কিবা নিবলৈ একো নিদিয়ে, চিকিউৰিটিয়ে সোমাবলৈ নিদিয়ে খানা পিনা। চব মানে পেচেণ্টক যিমান যি খোৱা বোৱা, জুচৰ পৰা ধৰি চুপৰ পৰা ধৰি যিমান য'ত লাগে চব হস্পিটেলখনৰ পৰাই দিব। সেইটো কাৰণে আৰু বেয়া লাগিব ন, 4-5 দিন একো খাবলৈ নাপায় আৰু। তাৰপিছত সেইটো কাৰণে বোলো আজি মানে তেওঁকো খুৱাই লওঁ বোলো। তাৰপিছত ঠিক আছে তেতিয়াহ'লে মই এতিয়া ভিডিঅ'টো ইয়াতে সামৰিছোঁ আৰু আপোনালোকে চাব আৰু এটা ছাবস্ক্ৰাইব কৰি দিব আৰু চোৱাৰ পাছত। ঠিক আছে তেতিয়াহ'লে, বাই বাই।